আজি মই লৈ আহিছোঁ আলু পৰঠাৰ ৰেচিপি। পাৰফেক্ট আলু পৰঠানো কেনেকৈ বনায় তাৰে দুটামান টিপছ লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাব। আহকচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আটা লৈ লৈছোঁ, এই বাতিটো জোখেৰে মই 2 বাতি লৈ লৈছোঁ। আৰু এতিয়া আমি ঠাণ্ডা পানী দি অলপ অলপকৈ মঠিবলৈ আৰম্ভ কৰিম। আপোনালোকে কুহুমীয়া গৰম পানী দিও মঠিব পাৰে। মই ইয়াত কোনো ধৰণৰ নিমখ তেল ব্যৱহাৰ কৰা নাই। একেবাৰতে পানীখিনি সৰহকৈ নিদিব। আটাখিনি 15 মিনিটমান ভালদৰে মঠিব। খাবলৈ ভাল লগাটো নিৰ্ভৰ কৰে মঠাৰ ওপৰত। এতিয়া আমি এইখিনি ঢাকি থৈ দিম। তেতিয়ালৈকে আমি পৰটো ৰেডি কৰি ল'ম। ইয়াতে মই লৈ লৈছোঁ মিডিয়াম চাইজৰ আলু 3টা আৰু নিমখ লৈ লৈছোঁ। জোখ অনুপাতে দিব আপোনালোকে। আৰু ইয়াতে দি দিছোঁ ধনিয়া পাত অলপ মিহি মিহিকৈ কাটি দি দিব। আৰু আদা মই ৰুকনিত ৰুকি লৈছোঁ। আৰু পিঁয়াজ লৈ লৈছোঁ এটা, মিহিকৈ কাটি ল'ব। জিৰা পাউডাৰ লৈ লৈছোঁ আধা চামুচ। ধনিয়া পাউডাৰ লৈ লৈছোঁ আধা চামুচ। আৰু লগতে লৈ লৈছোঁ চাট মছলা লৈ লৈছোঁ আধা চামুচ। এইখিনি মই এতিয়া একেলগ কৰি মিহিকৈ পিটিকি পেলাম। পিটিকোতে মন কৰিব গোটাকৈ যাতে থাকি নাযায়। মছলাখিনি আপোনালোকে জোখমতে দিব। ইয়াত আপোনালোকে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। মই দিয়া নাই, মোৰ ছোৱালীজনী সৰু হৈ আছে কাৰণে। তাই আলু পৰঠা খাই বৰ ভাল পায়। যিমান পাৰে লাডুটো গোল কৰিব। তাৰ পাছত আমি শুকান আটাত লগাই ল'ব লাগিব। এইটো এতিয়া আমি এনেদৰে অলপ কৰি ল'ব লাগিব। আৰু ইয়াতে আমি পুৰখিনি এতিয়া ভৰাই দিম। তাৰপিছত আমি এনেদৰে বন্ধ কৰি দিব লাগিব। এনেদৰে লগ খুৱাই দিব। আৰু এতিয়া এইটো আমি আটা লগাই বেলিব লাগিব। আপোনালোকে ডাঙৰকৈ হেঁচা নিদিব, লাহে লাহেকৈ চফ্ট হাতেৰে বেলি থাকিব। যদি ৰুটিটো লাগি ধৰা যেন দেখে তেনেহ'লে আকৌ শুকান আটাৰ গুৰি লৈ লগাই ল'ব। এইখন দেখিছেনে? মোৰ হৈ গ'ল। এতিয়া আমি আটাৰ লাডু এটা ল'লোঁ আৰু দুভাগ কৰি ল'লোঁ সমানে। এতিয়া গোল কৰি ল'ম। এতিয়া আমি ইয়াতে শুকান পাউডাৰ লগাই ল'ম। মই সৰু সৰুকৈ 2খন ৰুটি বেলি ল'লোঁ। আৰু ইয়াতে মছলাখিনি ভালদৰে দি দিব।
ইয়াতে এতিয়া মই এনেদৰে সাইডটো পানী লগাই লৈছোঁ। আপোনালোকে এনেদৰে সাইডটো পানী লগাই ল'ব আৰু এই ৰুটিখন ওপৰত দি সাইডটো এনেদৰে টিপি দিব। ভিডিঅ'টো দেখুৱাৰ ধৰণে কৰিব। আৰু এইখন এতিয়া আমি শুকান আটা লগাই বেলি দিম। ৰুটিটো গোলকৈ বেলিব। এয়া চাওকচোন কেনেদৰে মছলাবোৰ মিলি গৈছে। সেইবাবে আটাখিনি কোমলকৈ মঠিব লাগে। আৰু এখন মই দেখাই দিছোঁ। এইদৰে গোল কৰি ল'লোঁ। তাৰপিছত শুকান আটা লগাই ল'ব লাগিব আৰু এনেদৰে ভাঁজ কৰি ল'ব লাগিব। ইয়াতে আমি এতিয়া পুৰখিনি ভৰাই দিছোঁ। ভৰাই দি এনেদৰে সাইডটো টিপি দিব আৰু এইদৰে লক খুৱাই দিব। তাৰপিছত এইটো আকৌ শুকান আটা লগাই চফ্ট হাতেৰে লাহে লাহেকৈ, বেছি জোৰকৈ হেঁচা নিদিব, লাহে লাহেকৈ বেলি থাকিব। এইখন চাওকচোন হৈ গ'ল। আৰু এটা আটাৰ লাডু লৈ ল'লোঁ আৰু এনেকৈ দুভাগ কৰি ল'ব আৰু এনেদৰে শুকান আটা গুৰি লগাই পুৰি বেলাৰ দৰে, ৰুটি বেলাৰ দৰে বেলি ল'ব সৰু সৰুকৈ। ইয়াতে মই পুৰখিনি দি ল'লোঁ আৰু এনেদৰে সাইডটো পানী দি ল'ব আৰু ৰুটিখন ওপৰত দি এনেদৰে সাইডটো টিপি দিব। আৰু এনেদৰে শুকান আটা দি ৰুটিখন বেলি দিব। দেখিছেনে মছলাবোৰ কিদৰে চবফালে মিলি গৈছে। আপোনালোকক মই দুই ধৰণেৰে দেখাই দিলোঁ। যিটো আপোনালোকে ভাল পায় সেই তেনেদৰেই বনাই খাই চাব। এতিয়া মই ফ্ৰাই পেনখন পাতি ল'লোঁ আৰু অলপ গৰম হ'বলৈ দিলোঁ। তাৰপিছত আমি এখন এখনকৈ এনেকৈ দি যাব লাগিব। এটা ছাইড ভালদৰে সিজিবলৈ দিব লাগিব। তাৰপাছত আনটো ছাইড কৰি দিব লাগিব। তাৰপিছত আমি ওপৰৰ ছাইডটো এইদৰে তেল লগাই দিব লাগিব। আপোনালোকে ইয়াত ঘি, ৰিফাইন যিকোনো ইউজ কৰিব পাৰে। মই ইয়াত
ৰিফাইন ইউজ কৰিছোঁ। এইখন মোৰ এতিয়া হৈ গ'ল, চাওকচোন। দ্বিতীয়খনো মই এইদৰে দি দিলোঁ। আৰু এতিয়া ইলুটি কৰি দিলোঁ। ইয়াতে মই এতিয়া তেল মিক্স কৰি দিম। ভিডিঅ'টোত দেখুওৱা ধৰণেৰে আপোনালোকে এনেদৰে তেল লগাই দিব, এটা ছাইড সিজিবলৈ দি। এতিয়া মই ইলুটি কৰি দিলোঁ। আৰু ইয়াতে তেল লগাই দিব লাগিব। এইখন এতিয়া হৈ গৈছে। এইখন মই এতিয়া নমাই দিম। আৰু শেষৰখনো মই এইদৰে দি দিলোঁ। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো টিপি দিব, তেতিয়া আমাৰ নতুন নতুন ৰেচিপিবোৰৰ ন'টিফিকেশ্যন পাই থাকিব। এয়া এতিয়া পৰঠা ৰেডি হৈ গ'ল।